মই মনে মনে কেতিয়াবা ভাবোঁ, তুমি নহ'লে মোৰ কি হ'ব, কি কৰিম, কেনেকৈ থাকিম। জীৱনত সঁচা মৰম ভাল পোৱা সেইবাৰেই হয়। হয়, নহয় বুলিও নকওঁ। প্ৰেম ভাল পোৱা দ্বিতীয়বাৰ তৃতীয়বাৰো হয়, বাট প্ৰথম ভাল পোৱাৰ সমান হ'ব নোৱাৰে। তাই সৰু সৰু কথাত কাজিয়া কৰে, অভিমান কৰে, খং কৰে, আৰু তাই বহুত মৰমো কৰে। মই কাৰো দ্বিতীয় বা তৃতীয় হ'ব নোখোজোঁ। মই সদায় তোমাৰ প্ৰথমজনেই হ'ব খোজোঁ, আৰু মোৰ ভাল পোৱাবোৰ সদায় প্ৰথমেই হৈ থাকিব। তুমি মোৰ নহ'লেও তোমাৰ স্মৃতিবোৰকে লৈ জীয়াই থাকিম, আৰু মোৰ বাবে প্ৰেম ভাল পোৱাবোৰ এবাৰেই। তোমাৰ অবিহনে মই যে নহয় নোৱাৰিম থাকিব, তুমি নহ'লে